এই মুহূৰ্তত মই আছোঁ নিমাতী ঘাটত। আজি মই ৰাওনা হৈছোঁ লখিমপুৰ 11 মাইললৈ। মোৰ ভণ্টিৰ ঘৰলৈ যাম। সুন্দৰ নান্দনিক পৰিৱেশ নিমাতী ঘাটৰ, সঘন ব্যস্ত এখন পাৰঘাট। ফাইনেলি আমি খাবলিঘাট পালোহি। এয়া খাবলিঘাটৰ পৰিৱেশ দেখিছে আপোনালোকে। খুব কম সময়ত টিয়কৰ পৰা লখিমপুৰ পাব পৰা এক চুটি ৰাস্তা। কেনেকৈ আমি পাইছোঁ 3.5 ঘণ্টাত কেনেকৈ সম্ভৱ, ৰাস্তাটো কেনেকৈ আহিছোঁ। টিয়ক হৈ নিমাতী ঘাট, নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাট, তাৰপিছত আমি আহি লুইঘাট পাৰ হৈ এতিয়া কাবলুঘাট পাইছোঁ। ইয়াৰ পৰা লখিমপুৰ ডিষ্ট্ৰিক্ট 11 মাইল। যুগে যুগে প্ৰকৃতিৰ সৃষ্টিক আমি মানৱ জাতিয়ে স্বীকাৰ কৰিব লাগিব। প্ৰকৃতিৰ সৃষ্টি যিদৰে আছে, ঠিক তেনেকৈ প্ৰকৃতিৰ ধ্বংসলীলাও আছে। গতিকে আমি ক'ব পাৰোঁ ধ্বংসৰ আঁৰত, প্ৰকৃতিৰ ধ্বংসৰ আঁৰত লুকাই থাকে এক সৃষ্টি। আমাৰ এয়া মাঘ ডাঙৰ মাঘো আহি পালেহি। আঁকি চাকি কিতমাং বাৰু। এই মুহূৰ্তত কাহিদুৱাৰ বিহুৱা দলৰ বিহু আমি উপভোগ কৰি আছোঁ লখিমপুৰ 11 মাইলৰ মোৰ ভণ্টিৰ ঘৰৰ পদূলিত। আমাৰ ভণ্টিৰ ঘৰৰ পদূলিত এয়া মিচিং য়ামে মুম্বুৰ সতৰ বিহু।